নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদে মেডিচিন ৰিভিউ অফ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত বেনাড্ৰিল নামৰ কফ চিৰাপটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোত বেনাড্ৰিল কফ চিৰাপটোৰ বৰ্তমানৰ মূল্য কিমান, কোন কোন ব্যক্তিয়ে ইয়াক খাব পাৰে, কোন কোন ব্যক্তিয়ে ইয়াক খাব নোৱাৰে, ইয়াত কি কি কম্পজিশ্যন আছে, এই কম্পজিশ্যনবোৰে কেনেকৈ কাম কৰে, যদি খায় ইয়াৰ কিবা সাইড ইফেক্ট হ'ব পাৰে নেকি, এই সকলোবোৰ বিষয়ৰ ওপৰত এই ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰা হ'ব। যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ প্ৰিয়জনৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ আমি বেনাড্ৰিল যিটো কফ চিৰাপ আছে এই কফ চিৰাপটোৰ বৰ্তমান মূল্য কিমান। বৰ্তমান জুলাই 2024ত ইয়াৰ যিটো 150 ml আছে 150 mlটোৰ বৰ্তমানৰ মূল্য 155 rupees, আৰু এটা বেলেগ পেকেজিঙত পোৱা যায় যিটো 50 ml থাকে, এই 50 mlটোৰ বৰ্তমান মূল্য 79 rupees। ইয়াত প্ৰধানকৈ 4টা কম্পজিশ্যন থাকে বা 4টা ইনগ্ৰেডিয়েণ্ট থাকে। সেই ইনগ্ৰেডিয়েণ্ট কেইটা হ'ল ডাইফিন, হাইড্ৰমাইন, হাইড্ৰক্লৰাইড, সোডিয়াম সাইট্ৰেট, এমোনিয়াম ক্লৰাইড আৰু ইথানল। এইকেইটাই কেনেকৈ কাম কৰে, যিটো ডাইফিন, হাইড্ৰমাইন, হাইড্ৰক্লৰাইড আছে এইটোৱে আমাৰ চৰ্দি লাগিলে বা কাহ হ'লে যি নাকেৰে পানী বৈ থাকে বা চকুৰে পানী বৈ থাকে এইবিলাক কমাই দিয়ে, আৰু ডিঙিটো যি সুৰসুৰাই থাকে এই সুৰসুৰাই থকাটো কমাই দিয়ে, অৰ্থাৎ ই এণ্টি এলাৰ্জিক হিচাপত কাম কৰে। এলাৰ্জিৰ কাৰণে আমাৰ যিবিলাক লক্ষণে দেখা দিয়ে সেই লক্ষণবিলাক ই কমোৱাত সহায় কৰে। ইয়াৰ পিছত যিটো সোডিয়াম সাইট্ৰেট আছে এই সোডিয়াম সাইট্ৰেটটোৱে আমাৰ যিবিলাক বালগাম আছে অৰ্থাৎ হেকাৰ আছে এই হেকাৰবোৰক কি কৰে, সৰু সৰু অংশত ভাগ কৰি দিয়ে। এই সৰু সৰু অংশত ভাগ কৰি দিয়াৰ কাৰণে ইয়াত যিটো এমোনিয়াম ক্লৰাইড বুলি যিটো কম্পজিশ্যন বা ইনগ্ৰেডিয়েণ্ট আছে এই ইনগ্ৰেডিয়েণ্টটো কি কৰে, এই বালগাম বা যিখিনি হেকাৰ আছে এই হেকাৰখিনিক উলিয়াই দিয়াত সহজ হয়। অৰ্থাৎ এতিয়া আমি গম পালোঁ যে বেনাড্ৰিল নামৰ কফ চিৰাপটো যেতিয়া কোনো এজন ব্যক্তিয়ে শুকান কাহ অৰ্থাৎ ডিঙিটো সুৰসুৰাই থাকে আৰু কিছু পৰিমাণে তেওঁৰ কফ ওলায়, নাকেৰে পানী ওলাই থাকে অৰ্থাৎ চৰ্দি লাগি আছে, এই আটাইকেইটা বিষয়তে ই যথেষ্ট পৰিমাণে ভাল ফল দেখুৱায়। এই বেনাড্ৰিল নামৰ কফ চিৰাপটো জেনেৰেলি 4 বছৰৰ তলৰ যিবিলাক শিশু আছে সেই শিশু একেবাৰে দিব নোৱাৰে, কণ্ট্ৰা ইণ্ডিকেটেড হয়। 4 বছৰৰ পৰা যদি 6 বছৰৰ ভিতৰত কোনো ল'ৰা ছোৱালী থাকে তেওঁলোকক 2.5 ml কৈ দিনত 3বাৰ দিব পাৰি, আৰু 6ৰ পৰা 12 বছৰলৈকে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক 5 ml কৈ দিনত 3বাৰ দিব পাৰি, আৰু 12 বছৰৰ ওপৰৰ যিমানে ডাঙৰ নহওক কিয় তেখেতসকলক তেনে ব্যক্তিক 10 ml কৈ দিনত 3বাৰ দিব পাৰি। এতিয়া আহিছোঁ এই যিটো বেনাড্ৰিল নামৰ কফ চিৰাপ আছে কোন কোন ক্ষেত্ৰত ইয়াক দিব নোৱাৰে, অৰ্থাৎ কোনসকল ব্যক্তিয়ে ইয়াক খাব নোৱাৰে। ইতিমধ্যে আমি গম পালোঁ যিসকল 4 বছৰৰ তলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক এই বেনাড্ৰিল কফ চিৰাপটো টোটেলি কণ্ট্ৰা ইণ্ডিকেটেড হয়, অৰ্থাৎ দিব নোৱাৰে। যিসকল প্ৰেগনেণ্ট উমেন আছে অৰ্থাৎ গৰ্ভৱতী মহিলা আছে তেওঁলোকেও ইয়াক খাব নোৱাৰে, আৰু ব্ৰেষ্ট ফিডিং উমেন যিবিলাক আছে অৰ্থাৎ যিসকল মহিলাৰ সৰু ল'ৰা ছোৱালী আছে আৰু সৰু ল'ৰা ছোৱালীয়ে আহাৰ খাই আছে, মাকৰ আহাৰ খাই আছে, তেনেকুৱা ক্ষেত্ৰতো সেই মাইকীয়ে এই বেনাড্ৰিল কফ চিৰাপটো খাব নোৱাৰে। বেনাড্ৰিল কফ চিৰাপটোৰ ইনগ্ৰেডিয়েণ্টবিলাকৰ ওপৰত যেতিয়া আমি আলোচনা কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ যে ইয়াতে ডাইফিন, হাইড্ৰমাইন, হাইড্ৰক্লৰাইড বুলি এটা কম্পজিশ্যন থাকে। এইটো আমাৰ মেডিকেল লেংগুৱেজত কোৱা হয় ইয়াক এণ্টি হিষ্টেমিনিক বুলি কোৱা হয়, অৰ্থাৎ এই এলাৰ্জিৰ ওপৰত কাম কৰে, এণ্টি এলাৰ্জিক হিচাপত কাম কৰে। আৰু যিবিলাক এণ্টি এলাৰ্জিক মেডিচিন আছে সেই এণ্টি এলাৰ্জিক মেডিচিনৰ এটা প্ৰধান ড্ৰবেক বা ছাইড ইফেক্ট হ'ল এই মেডিচিনবোৰে আমাৰ ক্ষেত্ৰত কি কৰিব পাৰে, ড্ৰাউজিনেছ ভাৱ এটা সৃষ্টি কৰিব পাৰে। ড্ৰাউজিনেছ অৰ্থাৎ টোপনি ভাৱ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ বেনাড্ৰিল কফ চিৰাপটো যদি খায় কোনো ব্যক্তিয়ে তেতিয়া তেওঁ অলপ টোপনি ভাৱ এটা আহিব পাৰে। সেয়েহে বেনাড্ৰিল কফ চিৰাপটো খালে তেওঁলোকে যিসকল ব্যক্তিয়ে বেনাড্ৰিল কফ চিৰাপ খায় তেওঁলোকে কোনো মেচিনাৰী বস্তু চলাব নালাগে, অৰ্থাৎ আৰু কোনো মটৰ বাহন যান বাহন চলাব নালাগে, এই ক্ষেত্ৰত তেওঁলোকক মানা কৰা হয়। বেনাড্ৰিল কফ চিৰাপটো খালে কিছুমান ব্যক্তিয়ে কনষ্টিপেশ্যন অৰ্থাৎ কোষ্ঠকাঠিন্য ভুগিব পাৰে, অৰ্থাৎ তেওঁলোকৰ লেট্ৰিন টান হ'ব পাৰে, আৰু কিছুমানৰ ক্ষেত্ৰত বমি ভাৱ লাগিব পাৰে। এইকেইটা হ'ল বেনাড্ৰিল কফ চিৰাপৰ প্ৰধান ছাইড ইফেক্ট।
আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ